নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ লগত আজি আলোচনা কৰিম 2 অক্টোবৰত পৰিবলগীয়া একাদশীৰ দিনটিত গৰুক মনে মনে খাবলৈ দিয়ক। এই এটা বস্তু জীৱনত ঘটিব চমৎকাৰ। বন্ধুসকল, অহা আহিন মাহৰ 15 তাৰিখ আৰু 2 অক্টোবৰত পৰিবলগীয়া এই একাদশীক ইন্দিৰা একাদশী নামে জনা যায়। বন্ধুসকল, হিন্দু ধৰ্মত এই একাদশীক বহুতো পবিত্ৰ ও শুভ মানা হয়। হিন্দু ধৰ্মত এই একাদশীৰ তিথিৰ ৰৈছে বিশেষ মহত্ব। এই একাদশী তিথিক ভগৱান বিষ্ণুৰ অতিকৈ প্ৰিয় তিথি হিচাপে মানা হয়। ভগৱান বিষ্ণুৰ আশীৰ্বাদ প্ৰাপ্তিৰ বাবে এই একাদশী তিথি বা ব্ৰত পালন কৰা উচিত। শাস্ত্ৰ অনুসাৰে এই একাদশী তিথি ভগৱান বিষ্ণুৰ ওপৰত সমৰ্পিত। গতিকে এই দিনটিত বিধি বিধানেৰে ভগৱান বিষ্ণুৰ পূজা উপাসনা কৰিলে তেওঁৰ আশীষ প্ৰাপ্তি হয়। যদিহে এই বিশেষ দিনটিত ব্ৰত উপবাস ৰাখি তেওঁৰ পূজা আৰাধনা কৰা হয়, তেন্তে জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হয়, লগতে মনৰ কামনা পূৰ্ণ হৈ উঠে। সেয়েহে বন্ধু বান্ধৱীসকল, আজি এই একাদশীৰ লগত সম্বন্ধিত এনে এক উপায়ৰ বিষয়ে ক'বলৈ গৈ আছো। যদিহে এই একাদশীৰ দিনটিত আপোনালোকে কৰিব পাৰে, তেন্তে আপোনালোকে নিশ্চিতভাৱেই ইয়াৰ ফল লাভ কৰিব। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। এই উপায়টি আপুনি যিকোনো শুভ দিনত কৰিব পাৰে, যেনে পূৰ্ণিমা, একাদশী বা বৃহস্পতিবাৰৰ দিনটিত আপুনি কৰিব পাৰে। গতিকে জানো আহক এই উপায়টি আপুনি কেনেকৈ কৰিব। বন্ধুসকল, হিন্দু ধৰ্মত গৰুক পবিত্ৰ ও পূজনীয় মানা হয়। হিন্দু ধৰ্মত গৰুক মাৰ স্থান দিয়া হৈছে। কোৱা হয় যে এই গৰুত 33 কোটি দেৱতাই বাস কৰে। সেয়েহে এই শুভ একাদশীৰ দিনটিত যদি আপুনি নিজৰ হাতেৰে গৰুক খাবলৈ দিয়ে এই এটা বস্তু, তেন্তে আপুনি সকলো দেৱ দেৱীৰে আশীষ লাভ কৰিব। সেয়েহে আপুনি এই একাদশীৰ পুৱা আপোনাৰ ঘৰত বনোৱা প্ৰথম ৰুটিটিত অলপ গুড় মিলাই আপুনি নিজৰ হাতেৰে গৰুক খাবলৈ দিব আৰু খাই থকাৰ সময়ত আপুনি গৰুৰ গাত হাত ফুৰাই দিব। ইয়াৰ পাছত আপুনি গৰুৰ কাণত মুখ ৰাখি আপোনাৰ মনৰ কামনা জনাব। যদিহে এই একাদশীৰ দিনটিত আপুনি সম্পূৰ্ণ ভক্তি ও শ্ৰদ্ধা সহিত এই উপায়টি কৰিব পাৰে, তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ দেৱ দেৱীৰ আশীৰ্বাদত মনে বিচৰা সকলো কামনাই পূৰ্ণ হৈ উঠিব। সেয়েহে আপুনি এই উপায়টি সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধা সহকাৰে কৰি চাব পাৰে। নিশ্চিতভাৱেই আপুনি ইয়াৰ ফল লাভ কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি ভাল পালে, তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিব ওম নমো ভগৱতে বাসুদেৱায় নমঃ।